হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ দ্বিতীয়টো ইউটিউব চেনেল কলা বগালৈ। এতিয়া আমি যাব ওলাইছোঁ মানে এক ঠাইত থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে, আজি হ'ল হাৰাৰ বাৰ্থডে। তো দিনত আমি চব ব্যস্ত থাকোঁ, সেইকাৰণে দিনত চেলিব্ৰেট কৰা নহ'ল। এতিয়া আমি তাৰ ঘৰত যাম, তাক অলপমান ছাৰপ্ৰাইজ দিম আৰু সৰুকৈ কিবা এটা। তো আপোনালোকে ব্লগটো চাই থাকিব, খুব ইণ্টাৰেষ্টিং হ'ব। হাৰাৰ ঘৰত যোৱা কথা, অলপ বডি স্প্ৰেটো মাৰি দিবই লাগিব না। মই এইটো বডি স্প্ৰে মাৰোঁ, এইটো তো এইটো বডি স্প্ৰেটো মাৰি দিম। বেছিকৈ মাৰিব নোৱাৰোঁ, বেছিকৈ মাৰিলে মই ভোক লাভ লাগিব। অলপ আন্ধাৰ হৈছে কাৰণ ৰাতিৰ ব্লগ না এইটো, সেইকাৰণে অলপমান প্ৰব্লেম হৈছে। তো দেৰি নকৰোঁ, আপোনালোকে ব্লগটো চাই থাকিব। গান উঠা কথা অলপ তেলো হৈ যাম। তো আমি এতিয়া যাওঁ। বাটত ৰঞ্জন, পুলু, আমাৰ জানদীপ, তাৰপাছত এনেকৈ গোটেইকেইটা আছে। পাৰ্থ, হিৰক নাই আজি, হিৰকে কিবা বিয়া মাৰিব গৈছে। তো আমি যাই আছোঁ আৰু আপোনালোকক ব্লগটো আমি দেখাই আছোঁ, চাই থাকিব। এই গাধা দুটা ৰখি আছে অলপ গদ্য, পুলু, ৰঞ্জন। এতিয়া ইয়াক দকে উঠাই লওঁ আৰু আগত আৰু উঠাব লগা আছে, উঠ। তো এতিয়া আমাৰ ৰাকুদা আৰু পুলু উঠলাক। এতিয়া ৰাস্তাত জানদীপ আৰু আমাৰ পাৰ্থক উঠাব লাগিব। তো ৰাকুদা কি কবি? যাম আৰু তাৰ জন্মদিন খাব। জন্মদিন খাব মানে আমি ছাৰপ্ৰাইজ দিম আৰু ছাৰপ্ৰাইজ হ'ব। সি গম পোৱা নাই ছাৰপ্ৰাইজটো। দিনত চব ব্যস্ত আমাৰ, সেইকাৰণে দিনত একোৱে কৰিব পৰা নাই। সেইকাৰণে এতিয়া মানে ছাৰপ্ৰাইজ দিম। এই জানদীপে ফোন কৰি আছে, তাৰো শক্তি অলপ বেছি। এয়া আমি আহি ধমধমা পালোঁ। জানদীপ ৰখি আছে দলঙৰ পাৰত। এয়া আমাৰ ধমধমা বাছ ষ্টেণ্ড পালোঁ। আমাৰ নিশাৰ ধমধমা এখনেই জানদীপৰ দোকান। এখন বন্ধ আছে বৰ্তমান, বন্ধ মানে সপ্তাহৰ 6 দিনে বন্ধ থাকে। একদিনে খোলে, পইচা নহয়, যোনদিনা পইচা নহয়। অ' আমাৰ এতিয়া জানদীপ আহি পাইছে। এই আমি এতিয়া জানদীপ চাইনিজ ভাই, তো ছাৰপ্ৰাইজটো কেনেধৰণে দিম বুলি ভাবিছা? হা, এতিয়া আমি পাৰ্থহঁতৰ বাট পালোঁ। সি আহি আছে, তাৰে কলনীত ঘৰ। হয় দে আহিব সি, ইয়াতে আমি অলপ ৰখি দিম। তো পাৰ্থ আহিব লাগে এতিয়া। আমি এতিয়া যাওঁ আৰু গোটেইকেইটা। তো অলপ ৰাতিৰ ভিডিঅ' নাই, সেইকাৰণে পোহৰটো অলপ কম হৈছে। যাই পেলাই দেখাই আছোঁ। এই পোহৰ আছে, লাইট টৰ্চ আছে, টৰ্চ যাই আছোঁ। ব্লগটো চাই থাকক। আমি ফাইনেলি আহি হাৰাহাতৰ ঘৰ পালোঁ। তো আমাৰ জানদীপে সখাই নাপাই উঠি গুচিয়ে গেল। ৰা হেপী বাৰ্থডে, হেপী বাৰ্থডে। ব্লগ বনাইছোঁ, কিবা কৈ দি হেপী বাৰ্থডে, হেপী বাৰ্থডে। কি খোৱাবি? কি খুৱাম মানে খাজি খানা খুৱাম অলপ। খানা মানে ঠিক খানা নহয়, এনেদৰে মাতছো। খেলা নাটক নকৰবি, খেলা নাটক নাই। কেইটা কাটৰ গৈছি? গাড়ী 200 টকা তেল গৈছি, তেল আছে অলপ খাই দিম মই। খেলা নাটক নাই। তাৰমানে কি হ'ল, দিনতো ভাত খোৱা নাই, তো তলতে ঘূৰিছোঁ। দালি ভাত তাৰমানে এইটো বুজালি মোৰ লগত ঘূৰি আছে, কিন্তু মই ভাত খোৱা নাই। মোৰতো হাৰাতেৰ ঘৰ। কি বাবা হাৰাই কিয় ঠুকা হৈছে? তো আমি হাৰা আহিছি, জানদীপ আহিছি, পুলো আহিছি, পাৰ্থ আহিছি। হেপী বাৰ্থডে। থেংক ইউ। ও বেটা লালচা, ই কি লেভেল দে পুষ্পা ও এটা লালচা খাই ক হেৰি হুৱালিক্সৰ লেভেল দে। এই হুৱালিক্সৰ চেহেৰা হা, এইটো হাৰা হাতৰ টিভি, এইটো হাৰা হাতৰ ঘূৰি, তাৰপিছত এইটো হাৰা হাতৰ ইনভাৰ্টাৰ, আৰু দেখা এইটো হাৰা হাতৰ লাইট, আৰু এখন ফেন। লাষ্টত কি হৈ যায়? এইটো হাৰা হাতৰ বটল, এইটো হাৰা হাতৰ চাউণ্ড চিষ্টেম হয়। এইটো লটাৰীত পাইছিল, লটাৰীত পোৱা চাউণ্ড চিষ্টেম। এখন হাৰা হাতৰ লাইনৰ বৰ্ড, এইটো হাৰা হাতৰ হেৰি, এইটো নাৰিকলৰ তেলৰ বটল। আইতাই কি কমেডি চিনেমা চাই ভাল পায় নেকি? জমেনি চিনেমা চুপকে চাই আছে আইতাই, আমি আহোঁতে। আমি তাৰমানে কেক চেক আনিছোঁ, কিন্তু কেকটো ইথান নাকটোৱাকৈ কি দে চাওঁ, খানাত কি দে চাম। মাংস নেটলি নাই যাব না, আমি ঘূৰি লৈ যাম মাংস নেটলি নাকটোৱে কেনে কেকটো আগে চাম, কি হেৰি ভাত কৰি দে হাৰা নাহাতে জলদি ৰেডি কৰ।
কি গমেই পাব আমি যেনেকৈ কৰি আছোঁ কথা কৈ থাকা মানে নে সেইবা কথা নেৰে নেৰে কথা এখন দেখো হামিং দিছি হামিং দিছি হ্যাপি বার্থডে আমি ভাবছিলো কি একটো নাকাতো আগে কি খোৱা চাই লওঁ কিন্তু পুলে কৈছে আৰু এইটো আমাৰ বেইমানি হ'ব আমি আগে কেকটো কাটিবই লাগিব পাছত যদি কিবা হয় তেতিয়া তাৰ পইচা হ'লে লৈ যাম কেকৰ দামটো হৈছে না এই সুন্দৰ ট্ৰাফিক দেখা দেঙা ইফালে ট্ৰাফিক দেখা দেঙা আপোনালোকক এটা ইণ্টাৰেষ্টিং কথা কওঁ হাৰাই বিয়া কৰাইছে এইটো হাৰাৰ ছোৱালী মৰম মৰম লগা ছোৱালী আজি কেইমাহ হ'ল 3 মাহ হ'ল ই অধৈৰ্য হৈ গৈছে মোক কেকটো দেখি পেলাই এইটো হ'ল হাৰাহঁতৰ বৌ ডাঙৰ বৌ আৰু এইটো হাৰাৰ ৱাইফ মিছেছ পৰিচয়টো দিছা তোমাৰ পৰিচয়টো দিছা আমি ভিডিঅ'ত লং লং খোজো নকৰে ভিডিঅ' আৰু ক'ত গেল এইটো তোমাৰ নামটো কৈ দিয়া এইটো বাবু হাৰাহঁতৰ কি নাম তোমাৰ অঁ এইটো দাদা জিন্টুৰ দাইদাক আৰু এইটো আইতা আৰু এইটো পুতলি চিনাকি কৰি দিছে এতিয়া দে কেক কাট টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে চিন্তু হেপী বাৰ্থডে টু ইউ বঢ়িয়া বঢ়িয়া মাতে নাই নাই এখন ইংলিছ নাজানে এখন ইংলিছ নাজানে এখন আজি ভুলতকে নাম দে ভাল কেকেদি গোটেইকেইটা লেটুপেটু হৈ গ'লোঁ তাৰপাছত আমি বঢ়িয়াকৈ মুখ চুখ ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ তাৰপাছত খুৰী আমাক লাগি কিবা খোৱা বস্তু লৈ অলপ ফল মূল তাৰপাছত দেখছিনে এক চাবচোন এক থাপাত লৈ গ'ল থাপাত দোকান আছে কেইদিনমান ধৰি অহা নাই তুমি চকত দোকান আছে মই ভাল এখনি খোৱা পিকনিক যাম আমি যাই থাকো মই ইমান তেল মাৰবা নেকি মৰখিনি আৰু কি খালি লাছে ইমান দায়িত্ব বুলি হোৱা নাছিল দে বিকাশে গোটেই কেক মই পাহৰিলা ক'লা ফাইনেলি আমাৰ চাহ বুট চুট খোৱা শেষ হ'ল আপোনালোক এটা বস্তু দেখাওঁ অলপ আগতে এই প্লেটকেইখন কেনেকুৱা আছিল আৰু এতিয়া চাওকচোন আপোনালোকে কেনে হৈ গ'ল প্লেটকেইখন এখন হ'ল এয়াৰ নমুনা একোৱেই নাই এয়াৰ কিন্তু দেখাত খুব ভক্তিমূলক কথা কয় এয়াৰ এখন আৰু এখন আৰু এখনৰ পৰিচয়টো আৰু কি দিম আৰু এই আমাৰ গুৰুদেৱ এখনৰ পৰিচয় ইয়াৰ দোষ নাই ই দোষী ই এখনৰ বয়ো মানে খাইছে এই যিটো কল আছে আমাক খাব দিছিল না এই কলটো এনেকুৱা নহয় এই কলটো এনেকৈ পকেটত ফুলো क्या हुआ मजा ना ठंडा लग गया इसलिए হিন্দী ৰিপ ইয়াৰ বিকাশ দা ক'ব মই এতিয়া মানে কি ঠাণ্ডা চ' জুই পোৱা প্লেনিংটো মোৰ এইবোৰ আকৌ নাই ঠাণ্ডাত বহি আছে মই বোলো জুই ধৰ আমি পুৱাম জুই পুৱাম অলপ সময় জুই পালোঁ তাৰপাছত আহি গ'ল আমাৰ খাদ্য ভাত খোৱা টাইম হৈ গ'ল এতিয়া আমি ভাত খাব যাম ৰাখো দে কেনে মজা না এতিয়া আমি খানা খাম আৰু খাদ্য এতিয়া আমি খাম হাৰা কি কবি ভাতটো খাই লো আৰু খাই কিনে আৰু যাবি না এটা বস্তু দেখি চকু যাই আছে মোৰ কালি খুৰী আৰু আঞ্জা লৈছে এতিয়া আমি খানাটো খাই লওঁ আৰু আপোনালোকক দেখালোঁ যিমান পাৰোঁ গোটেইকেইটা একদম মানে জচু এইটো ৰাখোঁতে এইটো নাপাই কৰিছে উপায় নাই আমি এতিয়া খানাটো খাম খাই পেলাই আৰু ঘৰে ঘৰে যাম আৰু এতিয়া আমি খানা পিনা হ'ল যাওঁ আৰু চাৰা থাক বাই 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 বাই
পুৰা কৰি ঘুরে এনকে ঘুরে দি এনকে ঘুরে দে আৰা যাও বাই বাই গুড নাইট ভালকে হুবি ৰ কালি শ্বুটিং আছে কালি শ্বুটিং হ'ব ঠিক আছে বলা তো ব্লগটো মানে ভিডিঅ'টো চাই কেনে পেলাক মানে ক'ব নোৱাৰোঁ আৰু এনে আমি যিখিনি কৰোঁ মানে যিমান পাৰোঁ দেখালোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লগা আছে গোটেইখিনি কৰি দিব আৰু হাৰাক আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ জন্মদিনৰ আগন্তুক বছৰটো ভাল হওক আৰু আপোনালোকেও এটা শুভেচ্ছা মানে দি দিব তাক আৰু মানে ভিডিঅ'টো আজি বনালোঁ 2 ফেব্ৰুৱাৰীৰ দিনা এতিয়া আপলোড কোনদিনা হয় নাজানো কিন্তু এতিয়া আপলোড হ'ব কোনদিনা হয় নাজানো আপোনালোকে যোনদিনা চাব পাৰিব ধন্যবাদ